নমস্কাৰ। চকু পানী নোহোৱা দুখ আমি জানো পৃথিৱীত প্ৰত্যেকজন মানুহৰে চকু পানী আছে, কিন্তু এই চকু পানীৰ আকৌ দুখ নথকাকৈ কেনেকৈ থাকে আহক কিছুমান কথা শুনো। আজিৰ ভিডিঅ'টোত এই চকু পানী নোহোৱা দুখৰে কিছু কথা। এইখন পৃথিৱীত আমাৰ মাজতে বহুত মানুহ আছে যিসকলে নিজৰ চকু পানী কেতিয়াও অন্যক নেদেখুৱায়। তাৰ বিপৰীতে আৰু ঠিক তেনেকুৱা মানুহ আছে যিয়ে কেৱল অন্যক নিজৰ চকু পানী দেখুৱাই থাকে, কান্দি থাকে, কিন্তু নিজৰ ভিতৰত চকু পানী লুকুৱাই ৰাখি অনবৰত কান্দি থকা এয়া অলপ কথা নাই। বহুত মানুহ আমাৰ মাজত এনেকুৱা আছেই যে তেওঁলোকে ভাবে কান্দি কি লাভ, দুখটো পাইছোঁৱেই জীৱনত। এনেকুৱা শ্ৰেণীৰ মানুহে আচলতে কি কৰে, তেওঁলোকে কিছুমান কৃত্ৰিম হাঁহিক এনেকুৱা ধৰণৰ পৰিস্থিতিৰ একোখন আৰবেৰ হিচাপে লয় আৰু দুখবোৰ লুকুৱাই ৰাখে। কিন্তু দুখ লগা কথা এনেকুৱা যে এই কৃত্ৰিম হাঁহিবোৰো তেওঁলোকৰ ভিতৰৰ পৰা ওলাই নাহে। জোৰ কৰি হ'লেও তেওঁলোকে মানুহক দেখুৱাই ৰাখে। এনেকৈ আমাৰ সমাজত বহুত মানুহে গোপনে দুখ পাই থাকে। অৱশ্যে এচাম মানুহে এনেকৈ নাথাকে। তেওঁলোকৰ যদি কিবা দুখ থাকে ৰাইজক জনায় বা তেওঁলোকৰ যি অংগী ভংগী, জীৱন ধৰণৰ প্ৰণালী, সেইবোৰত বুজা যায় যে তেওঁলোক আচলতে দুখী হয়। কিন্তু আচৰিত ধৰণে এই মানুহখিনিৰ বিপৰীতে এচাম মানুহে আমাৰ সমাজত এনেকৈ লুকাই লুকাই কান্দি থাকে। কিন্তু এটা কথা ধ্ৰুৱ সত্য, এই যে মানুহে দুখ লুকুৱাই লুকুৱাই কান্দি থাকে, এনেধৰণৰ মানুহ কিন্তু আচলতে পৃথিৱীত প্ৰত্যেকজন মানুহেই হয়। হয়তো কাৰোবাৰ বেছি, কাৰোবাৰ কম। যদি দৰাচলতে এনেকুৱাই হয় যে প্ৰত্যেক মানুহেই জীৱনত এবাৰ হ'লেও লুকুৱাই লুকুৱাই কান্দিবই লাগে, তেনেহ'লে চিন্তা কৰাৰ কি প্ৰয়োজন? এই যে দুখবোৰ কৃত্ৰিম হাঁহিৰে লুকুৱাই ৰাখি মানুহে ভিতৰে ভিতৰে কান্দি থাকে, আপোনালোকে দেখিব এই শ্ৰেণীৰ মানুহ কিন্তু বহুত বেছি সৎ হয়, ভাল হয়। তেওঁলোকে কিছুমান বেয়া কামলৈ আগবাঢ়ি যাবলৈ সাহস নকৰে বা ভাল নাপায়। পৃথিৱীত যিমানবোৰ ভাল মানুহ আছে, সৎ মানুহ আছে, এই মানুহখিনিৰ শাৰীত আচলতে এই লুকাই লুকাই কান্দি থকা মানুহখিনিও পৰে। মানসিকভাৱে দুৰ্বল আৰু নিৰাশাৰ মাজত থাকিলেও এই শ্ৰেণীৰ মানুহৰ এটা নিজাববীয়া জীৱন প্ৰণালী থাকে, আৰু সেইকাৰণে তেওঁলোকে অন্যক সাধাৰণতে বিশেষ অসুবিধাত পেলাবলৈ চেষ্টা নকৰে, এটা নম্ৰ সাধাৰণ জীৱন চলাই থাকে। অৱশ্যে কেতিয়াবা এনেকুৱা শ্ৰেণীৰ মানুহৰ মাজত যিয়ে মনে মনে কান্দি থাকে, কিবা অভাৱত থাকে, তেনেকুৱা মানুহ কিছুমান কিন্তু কেতিয়াবা বৰ অপৰাধী হৈও পৰে। সেইটো অৱশ্যে সংখ্যাত কম। দৰাচলতে জীৱনটোত সুখেৰে জি থাকিবলৈ চকু পানীৰো প্ৰয়োজন আছে, আৰু এই চকু পানীয়ে মানুহক প্ৰায়ে স্পীড ব্ৰেকাৰৰ দৰে কাম কৰে, মানুহক নিয়ন্ত্ৰিত কৰি ৰাখে। আৰু এটা কথা মন কৰিব, এই যে নিজৰ দুখ লুকুৱাই ৰাখি কৃত্ৰিম হাঁহিৰে মানুহ চলি থাকে, এনেকুৱা ধৰণৰ মানুহ কিন্তু পৃথিৱীত দুই শ্ৰেণীৰ আছে। এক শ্ৰেণীৰ সঁচাকৈয়ে দুখ থাকে, আৰু এক শ্ৰেণীৰ আচলতে তেওঁলোক বহুত দুষ্ট হয়। তেওঁলোকৰ ধন সম্পত্তি বহুত বেছি আছে, আৰু তেওঁলোকে এই নিজৰ দুখটো তেনেকুৱা ধন টকা পইচাৰে লুকুৱাই ৰাখি সমাজত মানুহক দেখুৱাই চলি থাকিব বিচাৰে। প্ৰকৃতাৰ্থত চকু পানী লুকুৱাই ৰখা মানুহখিনিয়ে হতাশ হোৱাৰ কেতিয়াও প্ৰয়োজন নাই, কাৰণ সময় সদায় কাৰোৱে একে নাথাকে। এনে দুখ আঁতৰোৱাৰ কাৰণে যদি আকৌ সুযোগো নাথাকে, তথাপি হতাশ হ'ব নালাগে, কাৰণ আপোনাৰ দুখ মোচনৰ দায়িত্ব সদায় আপোনাৰ নিজৰহে, অন্যে কেতিয়াও আপোনাক সহায় কৰি নিদিয়ে। আৰু এটা কথা মনত ৰাখিব, দুখে আৱৰি থকা জীৱনবোৰৰ নিচিনা সুখী মানুহ কিন্তু পৃথিৱীত ক'তো নাই। আৰু শেষত ক'ব খুজিছোঁ, দুখত লুকুৱাই ৰখা চকু পানী আচলতে আপোনাৰ জীৱনৰ মহান বাণীহে, যদি তাক ভালকৈ ব্যৱহাৰ কৰিব জানে। ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। দুখ সম্পৰ্কত কৈছোঁ, কেতিয়াবা এনেকুৱাকৈ দুখ সম্পৰ্কত আৰু বহু কথা ক'ম। ধন্যবাদ।